খর্ব করার পরিকল্পনা এই ড্রাফটে প্রস্তুত করেছে। তার প্রতিবাদত আজি আমি আৰাপুতাস্থিত খেলপথাৰত এক গণপ্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এই গণপ্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগক কৈ দিব বিচাৰিছোঁ যে 28 নং বিধানসভা সমষ্টিক আগত যেনেকৈ একত্ৰিতভাৱে চাওতালসকল আছিলে সেই চাওতালসকলক বিখণ্ড নকৰি বিভাজন নকৰি এই চাওতালসকলক ভৌগোলিকভাৱে একত্ৰিত হৈ থাকিবলৈ দিয়ক। কাৰণ চাওতাল জনগোষ্ঠীক ভাগ ভাগ কৰা মানে চাওতালসকলৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰা। চাওতালসকলক বিভাজন কৰা মানে চাওতালসকলৰ বিধানসভা প্ৰতিনিধিত্ব কৰাত আঘাত জন্মোৱা। আমি আদিবাসী ছাত্ৰ সন্থা আৰু চাওতাল ছাত্ৰ সন্থাই একত্ৰিত হৈ আমি অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগক আহ্বান জনাইছোঁ যে কোনটো যুক্তি আজি গোসাইগাঁও সমষ্টিত 4 ভাগত বিভক্ত কৰা হ'ল। এটা পাইকংগুৰি সমষ্টি, এটা দদমা সমষ্টি, এটা পৰ্বতজোৰা সমষ্টি আৰু এটা গোসাইগাঁও সমষ্টি। আমি 126টা সমষ্টিৰ ভিতৰত এটাই গোসাইগাঁও সমষ্টিৰ প্ৰথম দেখিলোঁ যে 4টা ভাগত বিভক্ত কৰা হৈছে। এই 4টা ভাগত বিভক্ত কৰাৰ অধিকাৰ নিশ্চয়কৈ নিৰ্বাচন আয়োগৰ আছে, কিন্তু এতিয়া কথা হ'ল এই 28 নং বিধানসভা সমষ্টিকে লক্ষ্য কৰি কিয় লোৱা হৈছে? কাৰণ 28 নং বিধানসভা সমষ্টি লক্ষ্য কৰি লোৱাৰ একমাত্ৰ উদ্দেশ্য কাৰণ ইয়াত চাওতাল ৰাইজে বসবাস কৰে, চাওতাল ৰাইজে প্ৰতিনিধিত্ব কৰে আৰু চাওতাল ৰাইজৰ কণ্ঠ নাই এই বুলি অনুমান কৰা হৈছে। চাওতাল ৰাইজে সংগ্ৰাম কৰিব নোৱাৰে, চাওতাল ৰাইজে আন্দোলন কৰিব নোৱাৰে। তাৰ প্ৰতিবাদত আজি অসম চৰকাৰে কাবাক সন্তুষ্ট কৰিবৰ কাৰণে 28 নং সমষ্টিৰ চাওতাল ৰাইজক অধিকাৰ খৰ্ব কৰি কাবাক সন্তুষ্ট কৰা হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আমি অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগক আহ্বান জনাইছোঁ, সময় থাকোঁতেই 28 নং সমষ্টিৰ ৰাইজক সান্তনা কৰিব লাগে আৰু 28 নং ৰাইজক সাংবিধানিক অধিকাৰ প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ দিব লাগে। কাৰণ আজি 28 পাইকংগুৰি যোৱালৈকে চাওতাল ৰাইজৰ ইমান শক্তি নাই। গোসাইগাঁও সমষ্টিৰ পৰা পাইকংগুৰি যাবলৈ 80 কিলোমিটাৰ ৰাস্তা, গোসাইগাঁৱৰ পৰা দদমা যাবলৈ 60 কিলোমিটাৰ ৰাস্তা, এই ৰাস্তাত যাতায়াত কৰিব নোৱাৰে, এই ৰাইজে যাতায়াত কৰিব নোৱাৰে। এয়া অকল ক্ষতি নহ'ব, ইয়াত আৰু এটা ক্ষতি হ'ব। এই জনগোষ্ঠীয়ে অতন্ত্ৰীয় সাংবিধানিক অধিকাৰটো নাপালে, চৰকাৰৰ প্ৰাপ্যটো নাপালে, বিধানসভাৰ পৰা প্ৰতিনিধিত্ব দিয়া ব্যক্তিসকলৰ সুযোগ সুবিধা ক্ষেত্ৰত প্ৰদান কৰক। ইয়াত কোনো দিনেই ইয়াত কাৰ্যালয় বিডিঅ অফিচেই নহওক কিয়, ডিচিডিচিয়েই নহওক কিয়, সম্পূৰ্ণ জিঅ'গ্ৰাফিকেল হেৰিখিনি ষ্ট্ৰাকচাৰখিনি পৰিৱৰ্তন হ'ব আৰু ইয়াৰ ভুক্তভোগী চাওতাল ৰাইজখিনিয়ে হ'ব, এই কথা আমি অনুমান কৰিছোঁ। এইটো হ'ব অসম চৰকাৰে আহ্বান জনাইছোঁ, নিৰ্বাচনী আয়োগক আহ্বান জনাইছোঁ। আমি একেবাৰে ক্ষুদ্ৰ জনগোষ্ঠী, সহজ সৰল জনগোষ্ঠী, আমাক সহজ সৰল হৈ থাকিব দিয়ক। কিন্তু কোনোবাই যদি ৰাজনৈতিক অধিকাৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰে তেতিয়াহ'লে আজি গণসমাৱেশ কৰা হৈছে, কাইলৈ আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিম আৰু চাওতাল ৰাইজে আদিবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে ৰেল প্ৰটোকল কাৰণ আমি এই যে আমাৰ অধিকাৰ যদি খৰ্ব কৰা হৈছে, আমাৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই, আমাৰ জীয়াই থকাৰ কোনো মূল্য নাই। তাৰ আমি আমাৰ সমষ্টি ৰক্ষাৰ্থে, আমাৰ জনগোষ্ঠী প্ৰতিনিধিত্বৰ পৰা সমষ্টি ৰক্ষাৰ্থে আমি পৰ্যায়লৈ গণতান্ত্ৰিকভাৱে গণ আন্দোলন কৰিম।